নমস্কাৰ সকলোকে। আজি আমাৰ 5 নম্বৰ দিন। পোৱালিখিনি এতিয়ালৈ দানা খাই শেষ কৰিলেই। আমি দিনত দুই টাইমকৈ দানা দি আছোঁ। ৰাতিপুৱা এবাৰ দিওঁ আৰু আমি গধূলি এবাৰ দিওঁ। প্লেটখন ফুল কৰি দিওঁ, প্লেটখন চাফা কৰি ভালদৰে দিওঁ। আৰু আজি আমাৰ 5 নম্বৰ দিন। আজি আমি পানীৰ লগত ORS মিহলাই দিছোঁ, বিনাইল দিয়া নাই। কেনেকুৱা হৈছে পোৱালিখিনি গ্ৰ'থটো আপুনি কৈ যাব আপোনালোকে। বাকী গোটেইখিনি ঠিকেই আছে। আজিও বাৰু বিশেষ একো নাই। পোৱালিখিনি এনেদৰে আছে, আমি লাইটটো দি ৰাখিছোঁ। গতিকে এনেকৈ আগৰ ভিডিঅ'বোৰ চাই থাকিব আগলৈ, তাৰপৰা আপোনালোকে শিকি থাকিব পাৰিব।